আপুনি ভাৰতৰ নাগৰিক হয়, ভাৰতত কিবা এটা নিৰ্বাচন হৈছে, এইটো আৰু কিহৰ কাৰণে চেলেঞ্জ হ'ব পাৰে? আপুনিতো এইটো বাইপাছ কৰিব নোৱাৰে। আপুনি ভয় কৰিলেও, ভাল পালেও, বেয়া পালেও আপুনিতো সেই ফেচ কৰিবই লাগিব সেই পৰিৱেশটো। চ' তাত আৰু চেলেঞ্জ থাকি কি লাভ আছে? কামহে কৰিব লাগে। এতিয়া চাওক বৰষুণো আহিছে, তাৰমানে চেলেঞ্জ ক'ৰবাত নহয় ক'ৰবাত আছে, কাৰণ আপোনাৰ লগত মই ইণ্টাৰভিউটো লোৱাৰ সময়ত বৰষুণটো চেলেঞ্জ নহয়, ব্লেছিং। দ্ৰোটৰ কাৰণে খেতি কৰিব পৰা নাই মানুহবিলাকে। চ' বৰষুণ আহিছে মানে এইটো ব্লেছিং হয়। তো দ্ৰোট যিবিলাক হৈছে এইবাৰ আমাৰ বাক্সা চিৰাঙত, বাক্সা তামোলপুৰ ডিষ্ট্ৰিক্টত 72% বৰষুণ কম পৰিছে, দ্ৰোট হৈছে। চিৰাঙত 62%, কোকৰাঝাৰত মানে 50%। তেনেকুৱা বহুত বৰষুণ কম পৰিছে, গতিকে বৰষুণ আহিছে মানে ইটছ এ ব্লেছিং। ইয়াৰ আগতে আমি ষ্টেডিয়ামৰ বাহিৰত কথা পাতি থাকিব লগা হৈছিল, বৰষুণৰ কাৰণে আকৌ আমি এতিয়া লোকেশ্যন চেঞ্জ কৰিব লগা হৈছে, আৰু এইটো ক'ৰবাত আপুনি কৈ আছে ব্লেছিংছ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত চেলেঞ্জ। কিন্তু চাওক, আপোনাৰ আজি পাৰ্টিকুলাৰলি এই প্ৰগ্ৰামৰ কাৰণে আপুনি চেলেঞ্জ বুলি ভাবিছে, কিন্তু মই বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ মানে সদায় ভালৰ কথা ভাবোঁ, আৰু ইয়াত আমাৰ প্ৰায় 10% ফাৰ্মাৰ খেতি কৰিব পৰা নাই ভালকৈ, 69,000 পৰিয়াল। তো এতিয়া আমাক বৰষুণ লাগে। 15 আগষ্টলৈকে খালী খেতিৰ কাৰণে টাইম আছে, গতিকে বৰষুণ যিমান জোৰত আহে মোৰ কাৰণে ব্লেছিং।